নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক পৃথিৱীৰ 5টা ভয়ানক কুকুৰৰ কথা ক'বলৈ ওলাইছো। ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আপুনি যদি আমাৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। 1 নম্বৰত আছে পিটবুল। পিটবুল এই জাতি কুকুৰবোৰ বহুত ভয়ানক হয় আৰু ইহঁতৰ ওজন 16ৰ পৰা 30 কেজিলৈকে হয়। পৃথিৱীৰ বহুতো দেশত এই কুকুৰবোৰ পোহাত চৰকাৰে বেন কৰি থৈছে, কিন্তু আমেৰিকাত এতিয়াও পোহা যায়। পিটবুল নামৰ এই জাতি কুকুৰবোৰ বহুত খং, ইহঁতক বহুত ভাল ট্ৰেইনিঙৰ আৱশ্যক। 2019 চনত আমেৰিকাত পিটবুলে কামোৰাত 42 জন লোকৰ মৃত্যুমুখত পৰে। নম্বৰত আছে ৰটৱেলাৰ। ৰটৱেলাৰ এই জাতি কুকুৰবোৰ জাৰ্মানীত পোৱা যায়। এই জাতি কুকুৰবোৰ বহুত শক্তিশালী হয়। এই জাতি কুকুৰবোৰ শক্তিশালীটো হয় আৰু বহুত জোৰেৰে কামোৰাত চোকা। 2014 চনত আমেৰিকাত ৰটৱেলাৰে কামোৰাত 4 জন লোকৰ মৃত্যু হয়। এই জাতি কুকুৰবোৰে 138 কিলো জোৰেৰে কামুৰিব পাৰে আৰু ইহঁতৰ ওজন 35ৰ পৰা 38 কেজিলৈকে হয়। বহুতো দেশত ৰটৱেলাৰ পোহাত চৰকাৰে বেন কৰি থৈছে। নম্বৰত আছে জাৰ্মান শ্বেফাৰ্ড। এই জাতি কুকুৰবোৰ পুলিচে ব্যৱহাৰ কৰে। এই জাতি কুকুৰবোৰে 108 কিলো জোৰত কাৰোবাক কামুৰিব পাৰে। ইহঁতৰ ওজন 30ৰ পৰা 40 কিলোলৈকে হয়। বহুত দেশত এই জাতি কুকুৰবোৰ পোহাত চৰকাৰে বেন কৰি দিছে, কিন্তু ভাৰতত এই জাতি কুকুৰবোৰক বহুত পচন্দ কৰে, কিয়নো এই জাতি কুকুৰবোৰে বহুত বুদ্ধিয়ক হয় আৰু 10 ঘৰৰ ভিতৰত এঘৰত হ'লেও দেখিবলৈ পোৱা যায়। নম্বৰত আছে ডাবাৰমেন পিঞ্চাৰ। এই জাতি কুকুৰবোৰো পুলিচে ব্যৱহাৰ কৰে, কিন্তু আজিকালি মানুহেও পুহিবলৈ ধৰিছে। এই জাতি কুকুৰবোৰে অচিনাকি মানুহ দেখিলেই ভয়ানক হৈ পৰে, কিন্তু মালিকক দেখিলেই শান্তও হৈ যায়। 2011 চনত ডাবাৰমেনে কামোৰত মাইকী মানুহ এগৰাকীৰ মৃত্যু হয়। ইয়াৰ ওজন 30ৰ পৰা 35 কিলোলৈকে হয়। বহুতো দেশত এই জাতি কুকুৰবোৰক পোহাত চৰকাৰে বেন কৰি দিছে। নম্বৰত আছে গ্ৰেট ডেন। এই জাতিৰ কুকুৰবোৰ বহুত বিশাল আকাৰৰ হয় আৰু ইহঁত সকলোতকৈ ওখ হয়। গ্ৰেট ডেন জাতিৰ জিপছন নামৰ কুকুৰ এটা পৃথিৱীৰ ভিতৰত সকলোতকৈ ওখ হোৱাৰ ৱৰ্ল্ড ৰেকৰ্ড কৰিছিল। এই জাতিৰ কুকুৰবোৰক যদি ভালকৈ ট্ৰেইনিং দিয়া নহয় তেতিয়া অতি ভয়ানক হৈ পৰে। ইহঁতৰ ওজন 54 কিলোৰ পৰা 90 কিলোলৈকে হয়। এই জাতিৰ কুকুৰবোৰক কিলিং মেচিন নামেৰেও জনা যায়। তো বন্ধুসকল, আজি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।